বন্ধুসকল আপোনালোকক মই মোৰ চেনেল MC Gyan সলিউশনলৈ স্বাগতম জনাইছো। আপোনালোকে আজিৰ ইয়াতে 5টা অসাধাৰণ প্ৰশ্ন উত্তৰ পাব, গতিকে ভিডিঅটো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ বাহিৰৰ কোনখন দেশৰ জাতীয় সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল? আপোনালোকে অপচন কেইটা স্ক্ৰীনত দেখা পাইছে, এই কেইটাৰ ভিতৰত উত্তৰটো আপোনালোকে বাছি উলিয়াওক। আৰু আজিৰ উত্তৰটো হৈছে বাংলাদেশ। আপোনালোকৰ সাধাৰণ জ্ঞানৰ বাবে মই কৈ দিছোঁ, ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল, কিন্তু 1/3 লংকাৰ জাতীয় সংগীত অৰ্থাৎ শ্ৰীলংকাৰ জাতীয় সংগীত শ্ৰীলংকা মাথা শব্দ আৰু সংগীতক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এতিয়া আহিছোঁ মই আপোনালোকৰ ওচৰলৈ 2 নম্বৰ প্ৰশ্নটোলৈ। 2010 চনৰ কমনৱেলথ গেমৰ কোনটো শুভংকৰ অৰ্থাৎ শুভ চিহ্ন আছিল? আপোনালোকৰ উত্তৰটো কওক। উত্তৰটো হৈছে চেৰা। 2010 চনৰ কমনৱেলথ গেমছৰ শুভংকৰ চেৰাৰ আৱৰণত থকা ব্যক্তিজনৰ নাম আছিল দহিয়া। 3 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে আছাম মিহিৰ। আপোনালোকৰ সাধাৰণ জ্ঞানৰ বাবে মই কৈ দিছোঁ, আছাম মিহিৰ এইখন আছিল অসমৰ প্ৰথম সাপ্তাহিক বাতৰি কাকত। ইয়াক 1872 চনত গুৱাহাটীৰ চিদানন্দ প্ৰেছত প্ৰকাশ কৰা হৈছিল আৰু প্ৰথমে বাংলা ভাষাত লিখা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত বাংলা আৰু ইংৰাজীত লিখা হৈছিল। এতিয়া আহিছোঁ আপোনালোকৰ ওচৰলৈ আজিৰ চতুৰ্থ প্ৰশ্নটোলৈ। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? ভাৰতৰ প্ৰথম বেংকটোৰ নাম হৈছে দি বেংক অফ কলকাতা, এতিয়াৰ ষ্টেট বেংক অফ ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ পুৰণি বাণিজ্যিক বেংক SBIৰ উৎপত্তি হৈছিল 1806 চনত কলিকতা বেংক হিচাপে। 3 বছৰৰ পিছত বেংকটোক এখন ৰাজকীয় চাৰ্টাৰ জাৰি কৰা হৈছিল আৰু বেংক অফ বেংগল নাম দিয়া হৈছিল আৰু পিছত গৈ ষ্টেট বেংক অফ ইণ্ডিয়া কৰি দিয়া হৈছিল। এতিয়া আমি আজিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ, অৰ্থাৎ 5ম নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি অট্টালিকাটোৰ নাম কি? ভাৰতৰ আটাইতকৈ পুৰণি অট্টালিকাটোৰ নাম হৈছে সাঁচী স্তূপ। ভূপালৰ ব্যস্ত চহৰৰ পৰা মাত্ৰ 1 ঘণ্টাৰ দূৰত্বত ভাৰতৰ আটাইতকৈ পুৰণি শিলৰ গাঁথনি আছে। পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৌদ্ধ স্থান হিচাপে বিবেচিত শিলৰ স্তম্ভৰ ওপৰত বিখ্যাত জাটাকা কাহিনীৰ উৎকৃষ্ট কাৰুকাৰ্যৰ সৈতে সাঁচী স্তূপক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়েই হৈছে ভাৰতৰ আটাইতকৈ পুৰণি অট্টালিকা।